बरपेटा रोडआव गुबुन गुबुन मोननै लामा जाब्रबथायजों साथाम लाइमोननि जिउ खहा जानायाव बरपेटा सहराव दुखुनि थासारि सोमजियो। जाब्रबथाय जानायनि नुथाया सीसी केमेरायाव रोखायै सेबखांजायो। जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला बरपेटा रोडनि श्यामापल्लीनि 20 बोसोरनि अभिमदक मुंनि लाइमोना शुक्रबारखालि हरनि 12 रिंगासो समाव उत्तर बरपेटा रोडनिफ्राय मोनसे हाबानिफ्राय AS15Q7310 नम्बरनि गंसे बाइकजों न' फारसे जोबोर गोख्रैथियाव फैना बरपेटा रोडनि मिशन रोडआव बाइकखौ सामलायनो हायैयाव लामानि सेराव थानाय पाक्कानि खुन्थायाव सौग्रावो। जाउनाव जाब्रबथायजों अभि मुंनि लाइमोना जायगायावनो जिउ गोमायो आरो बाइकनि उनाव जिरायनाय सौरभ मदक मुंनि गुबुन सासे लाइमोना गोब्राब जखम जानायाव बरपेटा रोड मेडिकेल कलेजाव फाहामथायनि थाखाय दैथायहरो। बेबादिनो बरपेटा रोडनि 31 नं हादरारि राजालामानि बालाभिटायाव गुबुन मोनसे जाब्रबथायाव जायगायावनो सानै लाइमोना जिउ गोमायो। जाब्रबथायजों थैनाय सानै लाइमोनखौ बङाइगाव आबादिनि 19 बोसोर बैसोनि शाहनुर आली आरो 18 बोसोर बैसोनि मालेक आली होनना मिथिनो हादों। हरनि समाव नम्बर प्लेट गैयि गंसे KTM बाइकजों जोबोर गोख्रैथिजों बङाइगाव फारसे थांबाय थानाय समावनो सामलायनो हायैयाव बालाभिटानि हादरारि राजालामानि डिभाइडाराव सौग्रावनानै जायगायावनो जिउ गोमायो होनना मिथिनो हादों। उनाव बरपेटा रोड पुलिसआ लामा जाब्रबथायजों जिउ गोमानाय साथाम लाइमोनखौ पस्टमर्टेमनि थाखाय बरपेटा मेडिकेल कलेजसिम दैथायहरो। बरपेटा रोडनिफ्राय पुरनदेउरिनि रिपर्ट, समनि रादाब। কেনেকুৱা কি হ'ল? কালি এটা এক্সিডেণ্ট হৈছে। ল'ৰাটোৰ নাম হ'ল অভিমদক। দুজন ঢুকাইছে। কাৰণ বিয়া খাই আহি আছিল, মিছন ৰোডত কিবা এটা এক্সিডেণ্ট হৈছে। এক্সিডেণ্টত হয়তো সন্দেহজনক কোনোবা গাড়ী এটা মাৰি কোনোবাই গুচি গ'ল। কি গাড়ী আছিলে? পলাইছে। বলেৰো পিকআপ হ'ব। এই দিয়ে আহি আছিলে। কাৰণ বাইকে দিয়ে আহি কি বাইক? RN। এনেতো বেলেগৰ দোকানত খুৰাৰ দোকানত কাম কৰে। লগৰ নাম কি আছিল? আৰু হ'ল সৌৰভ মদক। এটা ঢুকাইছে আৰু এটা মেডিকেলত আছে। পৰ্ডেট হৈ গ'ল এটা। লাইনৰ পৰা বিয়া হ'ব আহি বন্ধুৰ বিয়া নেকি? বন্ধু বিয়া হ'ব পাৰে। যুৱক মৃত্যু হ'ল বৰপেটা ৰোডৰ, এই ক্ষেত্ৰত কি ক'ব? বৰ দুখৰ বিষয় যে একেবাৰে কম বয়সীয়া ল'ৰা কালি 3জন বৰপেটা ৰোডৰ মানে মটৰচাইকেল এক্সিডেণ্ট হৈ তেওঁ মৃত্যুবৰণ কৰিলে। এইটো নতুন প্ৰজন্মৰ কাৰণেও এটা বিৰাট ভাবুকি। গতিকে মই ভাবোঁ যে এই বিষয়ে খালি ল'ৰাই দায়ী নহয়, তাৰ কাৰণে তেওঁলোকৰ গাৰ্জেনো দায়ী। কাৰণ তেওঁলোকে এই ল'ৰা ছোৱালীবোৰে ডিমাণ্ড কৰা মতে তেওঁলোকক গাড়ী কিনি দি আছে। তেওঁলোকে গাড়ী চলোৱাত কিমান পাকৈত বা কেনেকুৱা তেওঁলোকৰ ট্ৰেইনিং আছে, সেইবিলাকে নিয়ম নীতি কেনেকুৱা আছে, ৰোড যিটো নিয়ম আমাৰ চৰকাৰী নিয়ম সেইবিলাকে তেওঁলোকে মানি চলে নে নচলে সেইবিলাকৰো তেওঁলোকৰ খেয়াল নাই। এই অকালতে তেওঁলোকে জীৱনবিলাক ধ্বংস কৰি আছে। গতিকে এই ক্ষেত্ৰত মই ক'ম যে যিসকল গাৰ্জেনে এই ল'ৰা ছোৱালীবিলাকক তেওঁলোকক এই বাইক তুলি দিছে, তেওঁলোকক মই এইখিনিয়ে ক'ব খোজোঁ যাতে তেওঁলোকে ল'ৰা ছোৱালী ফালে তেওঁৰ জীৱনৰ ফালে চিন্তা কৰি এইবিলাক সোনকালে সেনেকৈ দিব নালাগে। আৰু তেওঁলোক কিমান এই চলোৱাত এক্সপাৰ্ট, তেওঁলোকৰ ড্ৰাইভিং লাইচেঞ্চ আছে নে নাই, তেওঁলোকে আগে পাছে চলাইছে নাই, সেইবিলাক একো তেওঁলোকে নমুনা নবজাকৈ এতিয়া ল'ৰাৰ ডিমাণ্ডতেই হওক কিবা কাৰণতেই হওক মই ভাবোঁ এইটো দিয়াটো অন্যায় হৈছে। গতিকে ভৱিষ্যতে যাতে এইবিলাক নিদিয়ে সেইটোৰ কাৰণে মই সকলো অভিভাৱকক মই অনুৰোধ কৰোঁ। আৰু লগতে নতুন প্ৰজন্মক মই জনাওঁ যে তেওঁলোকেও যাতে বাইকখন লোৱাৰ লগে লগে নিজৰ জীৱনৰ কথা চিন্তা কৰি নিয়ম নীতি ৰক্ষা কৰি তেওঁলোকে বাইকটো চলায়। আজি বৰপেটা ৰোডৰ দুৰ্ভাগ্য কথা, আমি বৰপেটা ৰোডবাসী বৰ দুখিত হৈছোঁ যে আজি 3জন ডেকা ল'ৰা আজি আমাৰ পৰা চিৰদিনৰ বাবে আঁতৰি গ'ল। গতিকে এইটো যাতে আৰু ভৱিষ্যতে নহয়। আৰু মই থানা নাগৰিক কমিটিৰ চেয়াৰমেন হিচাপে সকলোকে অনুৰোধ কৰিছোঁ, আমাৰ যিহেতু এই ৰোড নিয়ম সম্পৰ্কে সজাগতা আমি আগতেও মিটিং কৰিছোঁ আৰু পিছলৈও আমি আগলৈও কৰিম বুলি আমি ভাবি আছোঁ। আৰু এইটোৰ কাৰণে আমাক চৰকাৰে এই সজাগতাৰ কাৰণে আমাক ইয়াতে এটা কমিটি গঠন কৰি দিছে। আৰু
বাৰ আমাৰ আৰক্ষীবিলাকে তেওঁলোকক বা চৰকাৰে নিয়ম নীতি হেলমেট পিন্ধি থকাৰ কাৰণে ইমান কোৱা স্বত্তেও তেওঁলোকে কিন্তু হেলমেট নিপিন্ধে আৰু হেলমেট থাকিলে হয়তো কিছু সময়ত হয়তো বাচি যাব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে হয়তো বহুতেই হেলমেট পিন্ধা নাই। যিয়ে হওক মই এইখিনিয়ে ক'ম যে প্ৰত্যেক ল'ৰাই যাতে নিজৰ জীৱনৰ প্ৰতি ভাবুকি সৃষ্টি নকৰে, তেওঁলোকে যাতে খুব নিয়ম নীতিৰ মাজেদি তেওঁলোকৰ গাড়ীখন চলায় আৰু অভিভাৱকসকলেও তেওঁলোকে গাড়ী দিয়াৰ আগতে একবাৰ ভাবিব লাগে তেওঁলোকৰ ল'ৰাৰ জীৱনৰ কথা, ভৱিষ্যতৰ কথা। এইখিনিয়ে মই নাগৰিক কমিটিৰ চেয়াৰমেনকে সকলোকে সজাগ কৰি দিছোঁ।